নমস্কাৰ আজি আমি চাম নতুনকৈ অহা মেইলবোৰ কেনেকৈ খোলে যেহেতু আমাৰ মেইলিং সিস্টেমটো অলপ চেঞ্জ হৈছে প্ৰথমে আপোনালোকৰ ব্ৰাউজাৰত যাওক মজিলা ব্ৰাউজাৰ হওক বা গুগল ক্ৰম হওক বা অপেৰা যি ব্ৰাউজাৰ আছে আপোনালোকৰ মেচিনৰ অথবা মোবাইলৰ ইয়াত আপুনি এড্ৰেছ বাৰত টাইপ কৰিব https://email.gov.in এতিয়া আপুনি গো মাৰিব এইখন আপোনাৰ এখন চাৰ্ট আহিব ইয়াত আপোনাৰ আছে ফৰগট পাছৱৰ্ড চেঞ্জ পাছৱৰ্ড আমি প্ৰথমে ফৰগট পাছৱৰ্ডত মাৰিম যাৰ পাছৱৰ্ড চেঞ্জ হোৱা নাই ইয়াত এই এখন বেলেগ স্ক্ৰীন আহিব ইয়াত আপোনাক মেইল এড্ৰেছটো বিচাৰিছে ধৰি লওক মই কলকাছিয়া আছো চাম ইয়াত আপোনাক বিচৰা হৈছে এছপিএমৰ যিটো নাম্বাৰ ৰেজিষ্টাৰ্ড আছে তাৰ লাষ্ট 4টা ডিজিট ইয়াত আপোনাৰ মাৰি দিওঁ এতিয়া আমি সাবমিট কৰিম সাবমিট কৰাৰ পিছত ইয়াত আপোনাৰ এটা OTP গৈছে চাওক ইয়াত ধুনীয়াকৈ আহিছে এতিয়া আমি OTP টো লৈ যেতিয়া আমি এইফালে ৰাইট সাইডে OTP টো মাৰি দিম তাৰ পাছত আপোনাৰ এই ক্যাপচাটো মাৰি এইফালে সাবমিট কৰি দিম এতিয়া আমাক বিচাৰিব আপুনি নতুন পাছৱৰ্ড যেনেকৈ ফিনাকেলত কয় আপোনাৰ দুটা অপচন আহে নিউ পাছৱৰ্ড এণ্ড কনফাৰ্ম নিউ পাছৱৰ্ড হেনেকৈ দুটা পাছৱৰ্ড আহিব আপুনি পাছৱৰ্ডটো ৰিটাইপ কৰি মাৰি দিব দুটা কৰি আপুনি সাবমিট কৰি দিব আৰু লগে লগে আপোনাৰ মেছেজটো আহিব যে আপোনাৰ পাছৱৰ্ডটি সাকসেসফুলি চেঞ্জ হৈ গৈছে ঠিক আছে এতিয়া আপোনালোকে প্লে ষ্টৰত যাওক প্লে ষ্টৰত যাই আপোনালোকে কবচ অথেন্টিকেশন এই এপটি আপোনালোকে ডাউনলোড কৰক কবচৰ বেলেগ এপ নহয় এইটো এপ ডাউনলোড কৰক এই এপটো ডাউনলোড কৰি উঠি এই এপটোত আপুনি আপোনাৰ আইডি পাছৱৰ্ডে লগইন কৰক ধৰি লওক এইমাত্ৰ মই চেঞ্জ কৰিছোঁ কলকাছিয়া@indiapost.gov.in ধৰি লওক পাছৱৰ্ড দিছোঁ মই covid@123 আপুনি লগইন কৰিলে লগইন কৰাৰ লগে লগে আপোনাৰ এটা 6 ডিজিটৰ কোড আহিব আপোনাৰ মোবাইলতে আহিব যিটো নম্বৰ ৰেজিষ্টাৰ আছে সেই কোডটো দি সাবমিট কৰি আপুনি লগইন কৰক লগইন কৰাৰ পিছত আপুনি কবচ এপটো খুলিব কবচ এপটো খুলিলে এনেকৈ আপোনাক শ্ব' কৰি থাকিব ইয়াত আপোনাৰ 1 2 3 4 6টা ডিজিটৰ আপোনাৰ কোড শ্ব' কৰি থাকিব কাষত 20 সেকেন্ড 22 সেকেন্ড 21 সেকেন্ডলৈকে আহি থাকিব ই বাৰে বাৰে চেঞ্জ হৈ থাকিব এতিয়া আপুনি মেইলটো লগইন কৰিব লাগে আপুনি পুনৰ যাওক আপুনি য'ত খোলে গুগল ক্ৰম হওক মেইন স্ক্ৰীনখনত আহিল এতিয়া আমি মেইলটো খুলিম মই ধৰি লওক বৰপেটাৰ খুলি চাম ইয়াত মই মেইল এড্ৰেছটো মাৰিলোঁ এতিয়া মই পাছৱৰ্ডটো মাৰিম ইয়াৰ পিছত কি হৈছে পাছৱৰ্ডটো মৰাৰ পিছত আৰু সেই 6 ডিজিটৰ কোডটো দিব লাগিব তাৰ কাৰণে আপুনি এটা কবচ এপত যাওক ইয়াত আপুনি দেখিছিলে 843545 843545 হৈ গ'ল এতিয়া আমি সাইন ইন কৰিম সাইন ইন কৰাৰ লগে লগে ইয়াত ধুনীয়াকৈ মেইলবিলাক আমাৰ আহি গৈছে এনেকৈ আপোনালোকে নিজৰ মোবাইলতো ব্যৱহাৰ কৰি চাব পাৰে
আৰু মোবাইলত নহয় আপোনালোকৰ মেচিনতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু যেতিয়া আপুনি লগইন কৰিব তেতিয়া কবচ এপটো খুলি কবচ এপৰ পৰা 6 ডিজিটৰ সেই সিকিউৰিটি কোডটো আপোনালোকে পাছৱৰ্ডৰ পিছত লগাই দিব লাগিব ধন্যবাদ